নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই বনাবলৈ লৈছো এটা শুকান মাছৰ চাটনি আৰু এইখিনি মই লৈ লৈছো সৰু মাছ আৰু ইয়াৰে পৰা মই এটা ধুনিয়া চাটনি বনাম হে আপোনালোকৰ লগত শেয়াৰ কৰিম তো ভিডিওটো স্কিপ নকৰি একদম শেষলৈকে চাই যাব আৰু এতিয়া মই এইখিনি বনাবৰ কাৰণে লৈছো এটা সৰু বাচন আৰু এতিয়া মই ইয়াতে মাছখিনি দি লম আৰু এতিয়া মই ইয়াতে দিম অলপ গৰম পানী এইখিনি দিম মই অকনমান মাছকেইটা লৰাই দিম আৰু এইখিনি মই 5 মিনিট সময়ৰ কাৰণে ৰাখি দিম গৰম পানীতে আৰু এতিয়া প্ৰায় 5 মিনিট হৈ গল এতিয়া মই মাছখিনি পানীৰ পৰা উঠাই লৈছো তো এতিয়া মই অলপ লৈ লৈছো ঠাণ্ডা পানী এতিয়া মাছখিনি মই ইয়াতে ঠাণ্ডা পানীত দি দিছো আৰু এইখিনি ভালকৈ মুখাৰি লৈছো এতিয়া মই মাছখিনি উঠাই লম পানীৰ পৰা আৰু অকমান হাতেৰে চেপি দিম যাতে ইয়াতে থকা পানীবোৰ ওলাই যায় লগতে আৰু এতিয়া আমাৰ মাছখিনি সাফা হৈ গল এতিয়া মই লৈ লৈছো এখন কেৰাহী শুকানকৈ তেল দিয়া নাই আৰু ইয়াতে মাছখিনি দি পেলাই অকনমান টাইমৰ কাৰণে আমি এইখিনি ধুনিয়াকৈ ভাজি লম ইয়াতে তেল নিদু পুৰা শুকানকৈ ভাজি লম এইখিনি মই অকনমান লৰাই লৈছো এনেকে আৰু এতিয়া আমাৰ মাছখিনি প্ৰায় ভাজা হৈ গৈছে মাছখিনি ধুনিয়াকৈ লৰাই আছো এইখিনি হ'ব আৰু অলপ টাইমৰ কাৰণে ভাজিব লাগিব খিনি প্ৰায় মোৰ হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম আৰু এতিয়া মই মাছখিনি এটা এটাকৈ অকনমান ঠাণ্ডা হ'বলৈ দিছিলো ঠাণ্ডা হোৱাৰ পাছত মিক্সিত দি লৈছো গোটেইখিনি মাছ আৰু লগতে ইয়াতে মই কাটি ৰখা আদা আৰু দুটামান নিহুৰ দি দিছো আৰু এতিয়া মই ভালকৈ খিনি পিছি লম আৰু এই আমাৰ পেষ্টটো হৈ গল মানে মাছখিনি মই প্ৰথমতে মিক্সিত দি গুৰি কৰি ললো আৰু এনেকৈ খাবলৈ খুব টেষ্টি হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে এয়া আমাৰ মাছখিনি এনেকৈ মই পিছি ললো গোটেই মিহি কৰিব নালাগে অকনমান এনেকুৱা ধৰণৰ হৈ থাকিলে হ'ল এতিয়া মই এখন কেৰাহীত অকনমান তেল দি লৈছো এতিয়া মই ইয়াতে পিছি ৰখা মাছখিনি দি দিছো আৰু এইখিনি ফ্ৰাই কৰিম মাছখিনি ধুনিয়াকৈ লৰাই দিছো
এইখিনি 5 মিনিট মান ভালকৈ আমি ভাজি লম আৰু এতিয়া মই ইয়াতে দিছো হালধি গুড়ি আৰু দিছো মই সোৱাদ অনুসৰি নিমখ এইখিনি ভালকৈ লৰাই লম আৰু এতিয়া মই ইয়াতে দিম 4টা কেঁচা জলকীয়া আৰু লগতে দিছো পিয়াজ এইখিনি ধুনীয়াকৈ লৰাই লম এতিয়া এইখিনি অকণমান সময় এনেকৈ লৰাই থাকিব লাগিব কাৰণ এইখিনি প্ৰায় সিজিব অকণমান সময় লাগিব কাৰণ পিয়াজখিনি সিজিব লাগিব লগতে মাছখিনিও ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব এতিয়া মই ইয়াতে দিছো কাটি ৰখা ধনিয়া অকণমান এনেকৈ সৰু সৰু কৰি দি লৈছো ইয়াতে আৰু এইখিনি ধুনীয়াকৈ গোটেইখিনি লৰাই দিছো এইখিনি প্ৰায় হৈছেগে আৰু অলপ টাইম থাকিলে এইখিনি হৈ যাব তো এতিয়া ধুনীয়াকৈ লৰাই আছো যাতে তলত লাগি না যায় আৰু মাছখিনিৰ পৰা প্ৰায় তেলটো ওলাই গৈছে গতিকে এইখিনি প্ৰায় হৈছেগে আৰু বেছি সময় নাই আৰু এতিয়া আমাৰ এইখিনি হৈ গৈছে আৰু যদি ভিডিওটো চাই ভাল পালে প্লিজ লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ কাৰণে ভিডিও চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব লগ পাম অন্য এটা ৰেচিপিৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকক আজিলৈ বাই বাই